গাইজ নমস্কাৰ সোননাপুৰৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰ মানে একদম বহুত ভাল আজি হৈছে মাঘ বিহুৰ উৰুকা গতিকে আপোনালোক সকলোকে মাঘ বিহুৰ উলগ জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গাইজ মানে দাদাই মোক পুৰা ইনচাল্ট দি দিলে ভিডিঅ' বনোৱাৰ কাৰণে হে গাইজ এতিয়া মানে পুৰা খানাৰ কাৰণে ৰেডি হ'বৰ হৈ গ'ল আৰু মানে এতিয়া ৰাতি হৈ গ'ল আৰু এতিয়া আমি খানা খাবলৈ মই বনাই আছোঁ আপোনালোকক কি দেখাম ৰ'ব গাইজ এতিয়া আমি পুৰা খানাৰ কাৰণে ৰেডি হৈ গ'ল আমাৰ ঘৰৰ মানুহ আমাৰ দুঘৰ খাইছোঁ মানে এয়া চব মায়ে একদম পুৰা চাউল ধাউল ধুই আছে আমাৰ ইয়াৰ পুৰা বনাই আছে খাই গৈ চামিটাৰ পৰা চাহ খাই আছোঁ আমাৰ পুৰা খানা ৰেডি হৈ আছে ববৈ লগাই থৈছে এয়া আমাৰ মাংস দবি আহি আছে বৌ আপুনি বনাব নি আপুনি বনাব নি কওক মই বনাম হয় নি বনাব মজা আছে বনাব মগ মছলা দি দিয়ক আও পকিয়া এয়া মানে মাছে জ্বলা ভাজি বনাব এয়া বেঙেনা কাটি থৈছে জলকীয়াখিনি মই দেখিয়ে পৰে Yes. কেনেকে Yes. আমি এতিয়া পুৰা জুইগুত বহি আছে ছোৱালী হ'ব কিন্তু দেই আমি জুইগুত চব বহি আছো দেউতা টেষ্ট কৰিছে অকল টেষ্ট কৰিছে যে মোক দিয়ক পানীও বহিব আৰু এটা কথা মাস্ক নিপিনা খাই বিয়া পাই দিছোঁ তোমাৰ নাম ভাত আনি আছে হয় নিয়ক আৰু গাইজ এতিয়া আপোনালোকে সকলোৱে দেখি আছে যে মই মানে পুৰা ডিছ পাৰি আছোঁ আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল এতিয়া সকলোৱে খাই আছে আৰু আমিও এতিয়া মানে খাইছোঁ আৰু আমাৰ আছে বৰমা আপোনালোকে পাইছে আৰু আজি ভিডিঅ'টো অকণমান কৰিয়ে থৈ দিলোঁ মানে ইমানো ভালকৈ মানে আমি মানে দুপৰীয়া মানে পৰীক্ষাও আহিলে আৰু সেইকাৰণে তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে